वेलकम बैक टू माई यूट्यूब चेनेल मोर पम्पी डेका अफिशियल यूट्यूब चेनेलटोলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু মই यूट्यूब चेनेलটো নতুনকৈ খুলিছোঁ সেইবাবে সকলোৱে লাইক কমেণ্ট সাবস্ক্ৰাইব কৰি দিব আৰু মই ৰেগুলাৰ ভ্লগ দিব চেষ্টা কৰিম গতিকে নতুন হয় ইমান নাজানিবও পাৰোঁ সেইটো কাৰণে আৰু আজি মই আছোঁ কলেজত মই ডিমৰীয়া কলেজত পঢ়ো ক্ষেত্ৰী মই মাষ্টাৰ্ছ কৰি আছোঁ মোৰ পৰিচয়টো দি লৈছোঁ আৰু আজিৰ কলেজৰ অলপ পৰিৱেশ দেখাই লওঁ সকলোকে তাৰ পাছত মোৰ ফ্ৰেণ্ড এজনীয়ে গান গাব আৰু আপোনালোকে ধুনীয়াকৈ শুনি যাব ধীৰে ধীৰে দুখনি হিয়া এখন হ'ব খোজে পাহৰি পৃথিৱীখন ধীৰে ধীৰে দুখনি হিয়া এখন হ'ব খোজে পাহৰি পৃথিৱীখন এই মৰম থাকিব জনম জনম আছে চায়েন্সৰ সেই বিল্ডিংটো ইকনমিক্স ডিপাৰ্টমেণ্ট হয় ইমান ধুনীয়া সুন্দৰ পৰিৱেশ আমাৰ ডিমৰীয়া কলেজৰ এখন দলং হয় ইয়াত পুখুৰী এটা আছিলে পুখুৰীটো এতিয়া পানী নাই বাৰু মৰয়া তোমাৰে নামত বলিছে চোৱা চৌ দিশে তোমাৰে আকাশ গোলাপত তোমাৰ এই তুৰা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা হৈ থকা বাবে কলেজত ইমান ষ্টুডেণ্ট নাই আৰু আমাৰ মাষ্টাৰ্ছখিনিৰহে মানে ক্লাছ হৈ আছে সেইবাবে ষ্টুডেণ্ট বহুতখিনি কম কাৰণ হায়াৰ ছেকেণ্ডেৰী এক্সাম চলি আছে ভিডিঅ'টো চাই থাকিব গান গাব সেইবাবে তাই চাই আছে কি গান গাব দিয়া কোৱা প্ৰথমতে তোমাৰ পৰিচয়টো দি লোৱা নমস্কাৰ মোৰ নাম শ্ৰী ভাৰতী দত্ত মই ডিমৰীয়া কলেজত মাষ্টাৰ্ছ কৰি আছোঁ পম্পীয়ে নতুন ইউটিউব চেনেল খুলিছে আপোনালোকে তাইক সাহস দিব প্ৰেৰণা দিব সকলোকে তাইক ছাপোৰ্ট কৰি যাব তাই ভিডিঅ'বিলাক চাব চাই কমেণ্ট শ্বেয়াৰ কৰিব তাইকে ক'লোঁ আৰু তো তাই এটা জোৰ কৰিলে গান এটা গাব লাগে বুলি মই অকণমান গুণগুণাই দিব ওলাইছোঁ আৰু লৈ যোৱা একেবাৰে থৈ দিয়া কাষৰতে আলফুল মৰমেৰে কতো দুখ নোপোৱাকে দিলোঁ মোৰ হিয়া তোমাক নজনাকে বহুত বহুত ধন্যবাদ আৰু ভাৰতী সঁচাকৈ বহুত ধুনীয়া গান গায় কিন্তু তাই আজি গাব ইচ্ছা কৰা নাছিল কাৰণ তাইৰ মাতটো অলপ ভাঙি আছে তথাপিতো মানে তথাপিতো আপোনালোকক দেখুৱাবৰ কাৰণে মানে তাই গানটো গাব দিছোঁ সেইকাৰণে বহুত ধুনীয়া হৈছে আৰু আগলৈকে চাই থাকিব ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব সকলোৱে দেই এয়া আমাৰ কলেজৰ পুখুৰীটো দেখুৱাই দিছোঁ বহুত ধুনীয়া হয় পুখুৰীটো মানে ইয়াত পানী নাই এতিয়া কাৰণ বৰষুণ নাই সেইটো কাৰণে পানী দেখা নাপাব আপোনালোকে কিন্তু এনে পানী থাকে আৰু বহুত ধুনীয়া হয় মানে একচুৱেলি আমাৰ ডিমৰীয়া মহাবিদ্যালয়খন সঁচাকৈ মানে বহুত ধুনীয়া হয় প্ৰকৃতিৰ মানে মাজত থকাৰ নিচিনা লাগে আৰু পঢ়াৰ মাজতে আৰু আজি কেইখনমান ফটো উঠিলোঁ সেই ফটোকেইখন আপোনালোকে চাব আৰু মোৰ ইউটিউব চেনেলটো আপোনালোকে আগবঢ়াই নিয়াত মানে যাতে আগবঢ়াই নিয়ে আৰু তাৰ কাৰণে মই আপোনালোকক অনুৰোধ কৰিছোঁ আৰু ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ মোৰে সোণ মোৰে জান
দুখনি হিয়া এখন ক'ব খোজে পাহৰি পৃথিৱীখন